মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল আৰু ময়ো ভালে আছোঁ। তো আপোনালোকে দেখি গম পাইছে মই ট্ৰেইনত আছোঁ। তো ঠাইলৈ যাবলৈ ওলাইছোঁ। একচুৱেলি কোকৰাঝাৰ যাবলৈ ওলাইছোঁ মই। চাওক মই গৈ আছোঁ আজি কোকৰাঝাৰ। তো ইউনিভাৰ্চিটিত অলপ কাম আছে, সেইকাৰণে স্কুলতো বহুত ব্যস্ততা, তথাপি গৈ আছোঁ। বিশেষ কাম নহ'লে নগ'লোঁ হয়। আজি স্কুলত ক্লাছ 9ৰ এণ্ট্ৰেঞ্চ আছে, মানে এডমিশ্যনৰ কাৰণে। তো মই এতিয়া ট্ৰেইন ষ্টেচনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো আশা কৰিছোঁ আপোনালোকে মোৰ সম্পূৰ্ণকৈ ব্লগটো চাব আৰু প্লিজ লাইক কৰিব। যদি মোৰ চেনেলত প্ৰথম আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মানুহ উঠি গৈছে, ইঞ্জিন চেঞ্জ কৰিলোঁ। এতিয়া আমি যাম। একচুৱেলি বহুত দিন পিছত মানে ক'ৰবালৈ গৈ আছোঁ, তো ভাল লাগি আছে, বহুত ভাল লাগি আছে। এনেকৈ যোৱা নহয়েই। আগতে অলপ ফুৰিছিলোঁ, কিন্তু এতিয়া স্কুলৰ কাৰণে, ডিউটিৰ কাৰণে নহয়। তো আজি আৰু উপায় নাই, আজি ওলালোৱে স্কুলত তাল থাকিও ইমান ব্যস্ততাৰ মাজতো। আৰু মাজে মাজে এনেকৈ ফুৰিব লাগে, তেনেহ'লে মনটোও ভাল লাগে। তো ইমান সময় কথা পাতিবলৈ পোৱা নাই, মানে বহুত মানুহ আছিল আৰু মই অলপ লাজো কৰোঁ। তো ইয়াত কোনো নাই, সেইকাৰণে ইয়াত আহিছোঁ। প্ৰায় ৰাতিপুৱা ইমান বৰষুণ হৈ আছে, তো যোৱাকালি ৰাতি যেতিয়া মই ডিচিশ্যন ল'লোঁ যে যাম, তো ইমান ভাবি আছোঁ যে আজি অহাকালি যদি মানে আজিৰ কথাটো কৈছোঁ, যদি বৰষুণ থাকে কেনেকুৱা অসুবিধা হ'ব। তো ফাইনেলি আজি ইমান বৰষুণো নাই, আজি গৈ আছোঁ। তো আজি ইমানত বৰষুণ অলপ আছিলে, তাৰপিছত কিন্তু বৰষুণটো নোহোৱা হৈ গ'ল। ফাইনেলি আহিব পাৰিছোঁ আৰু ট্ৰেইনটো আৰু ষ্টাৰ্ট হ'ব। চ' বহুকৈ নহ'লে আৰু চিট নাপাম কিজানি। আজি ভিৰ আছে, কাৰণ কোকৰাঝাৰত আকৌ কামাণ্ডোৰ ইণ্টাৰভিউ আছে নেকি। চাই আছোঁ বহুত ভাইটি কৈ আছে তেওঁলোকৰ ইণ্টাৰভিউৰ কথা। তো যিহেতু মই কোকৰাঝাৰে যাম, যিসকল ভাইটি ভণ্টিয়ে যাব ইণ্টাৰভিউৰ কাৰণে, তেওঁলোকৰ যাতে ইণ্টাৰভিউ ভাল হয়, সেইকাৰণে বেষ্ট অফ লাক জনাইছোঁ আগতে। খুচৰি বসে আছিলে গাইজ। এতিয়া আমি কোকৰাঝাৰ প্লেটফৰ্মত আহি পাইছোঁ। আমি কোকৰাঝাৰ কি কওঁ এইটো ষ্টেচনত পাই গৈছোঁ। তো অলপ সময় আছে হাতত, সেইকাৰণে ভাবিছোঁ অলপ ইয়াত নতুনকৈ মানে ব্ৰিজখন বনাইছে, ইয়াত উঠোঁ ট্ৰেইনৰ। বহুত ধুনীয়া লাগি আছে। মোৰ লগত মমিতা দি তাৰ লগত চেল্ফি উঠি আছে তাতে। তো আপোনালোককো দেখাওঁ। ইয়াত আহি চবতকৈ ভাল লাগিছে যে আমাৰ নেশ্যনেল ফ্লেগখন ইমান ধুনীয়াকৈ আছে। আপোনালোকক বেক কেমেৰা দেখাই দি আছোঁ। ইমান ধুনীয়া লাগিছে ব্ৰিজখন, মানে মোক ইয়াত থাকিবলৈ মন গৈছে বহুত সময়। আমাৰ ঘৰৰ ওচৰত তেনেকুৱা থাকিলে সময়ত গৈ সময় কটোৱাটো বহুত বেছি ভাল হ'লে হয়। তো বেক কেমেৰাত চাওক। আমি কলেজত BEd
তো গাইজ এতিয়া আমি ট্ৰেইনৰ পৰা নামি আহিছোঁ আৰু এতিয়া গৈ আছোঁ কোকৰাঝাৰ BEd কলেজ। ভাবিছোঁ এইখিনি খোজকাঢ়ি যাওঁ ভিতৰৰ ৰাস্তাইদি, কাৰণ মোৰ লগত মৌমিতাদি আছে, ই ভালকৈ চিনি পায়। ওর বৌদি আর কি কইছে, কয় যদি না কয় তুই কয় যেহেতু কয় কি এলা যে তুই অন্যটাই বিয়ে They told me that I always had to be good, but being good always been problems, it's true. So I learned it, and now I know I don't wanna play God. Man, I'm crazy, but I'm around, baby, it's true, yeah. What if I'm not good? What if I'm not good? If you never love me back, What if I'm not good? What if I'm not good? If you never love me back, What if I'm not good? What if I'm not good? If you never love me back, What if I'm not good? What if I'm not good? If you never love me back. অলৰেডি আমাৰ BEd কলেজৰ কামখিনি হৈ গৈছে। এতিয়া গৈ আছোঁ বৰলনী ইউনিভাৰ্চিটি, কি কয় টেম্পুৰে গৈ আছোঁ। তো চাওক তো বৰলনী ইউনিভাৰ্চিটি পাই গৈছোঁ আৰু মই ভিডিঅ'বিলাক বহুত শ্বৰ্টকাট কৰি দেখাইছোঁ, নহ'লে বহুত দীঘলীয়া হৈ যাব। আৰু ইয়াতে লগ পাইছোঁ ছানিয়াক। ছানিয়াৰ লগত মোৰ এনেই আগতে তেনেকৈ কথা বতৰা হোৱা নাই, আগতে কলেজত দেখা পাইছিলোঁ। তো মৌমিতা চ' তাইৰ লগত কথা বতৰা হ'ল আৰু ভাল লাগিল। মই মৌমিতা দি আৰু ছানিয়া এতিয়া Told me that I always had to be good, but being good always been problems, it's true. So I learned it, and now I know I don't wanna play God. Man, I'm crazy, but I'm around, baby, it's true, yeah. তো এতিয়া মোৰ কামখিনি হৈ গ'ল ইউনিভাৰ্চিটিত, কিন্তু মৌমিতা দি আৰু ছানিয়াৰ কামখিনি পূৰাপূৰি নহ'ল। ভাবিছোঁ ওচৰৰ পাৰ্কখিনিত অলপ সোমাই যাওঁ। তো এতিয়া গৈ আছোঁ। ইয়াত মানে ইউনিভাৰ্চিটিৰ বিহুৰ কাৰণে অলপ আখৰা চলি আছে, প্ৰেক্টিছ। বিহু হৈ গ'ল, মনটো বিহু হৈ গৈছে। আৰু চাওক গৈ আছোঁ। আগতে পাৰ্কখনত অহা নাই, কিন্তু ঠাণ্ডাৰ সময়ত যেতিয়া নাৰ্জী ফুলৰ সময়ত গোটেইখন নাৰ্জী ফুলৰে ভৰি থাকে পাৰ্কখন। ওই যে রোদ, আমার বাইরে ভাই এদিকে পড়ে গেলুম হয় রে। মই দেখা আমার টেস্ট করো ভাঙে রে। নম্বৰটো ল'ম, ডাবল সেইটোত নাই, 7099 60 এইটো কি কৰা আমি মানে বান্ধৱীৰ বাইদেউৰ ঘৰত আহি আছোঁ। তো এইখনক কয় ভাতাৰ মাৰি বুলি, তো তাতে আহি পাই গৈছোঁ। তো ঢুচি খান কি করলো?
তো ইয়াত বাজৈত এসাঁজ খাম বুলি ভাবিছোঁ আৰু বহিছোঁ। ইয়াত ভাল লাগে মানে বহুত কেইপ্ৰকাৰ চব্জি থাকে আৰু দুই এপদ হয়তো আহাই নাই এতিয়াও। হে গাইজ, তো ঘৰত আহি পাইছোঁ এতিয়া 6:45 মান হৈ গ'ল সন্ধিয়া আৰু 6 বজাত আহি পাইছিলোঁ। আহি গা পা ধুই ফ্ৰেছ হৈ বহিলোঁ আৰু তো মানে দিনটো বহুত ভাল লাগিল। বহুত দিনৰ পৰা এনেকৈ ফুৰা নহয় আৰু কাৰণ আগতো যদিও ফুৰিছিলোঁ এতিয়া স্কুলৰ কাৰণে আৰু অলপো নহয়। তো এতিয়া গা বহুত বেয়া হৈ গৈছে, ইমান ফুৰিলোঁ আজি কামৰ কাৰণেও হ'লেওতো আৰু কিবা হৈছে আৰু। তো ভাবিছোঁ আজিৰ ভ্লগটো এতিয়া শেষ কৰোঁ আৰু অহাৰ সময়ত মোৰ ভিডিঅ' বনোৱা নহ'লে মানে মোবাইলৰ চাৰ্জ একেবাৰে কমি গৈছিলে। তো ঘৰত ফোন চোন কৰাৰ কাৰণে অলপ ৰাখিছিলোঁ। তো আজিৰ ভ্লগটো এতিয়া শেষ কৰিছোঁ। তো প্লিজ আপোনালোকে মোৰ ভ্লগটোত লাইক কৰিব আৰু যদি মোৰ চেনেলত প্ৰথম আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে দেখা হ'ব অহাকালি এটা ধুনীয়া ব্লগৰ সৈতে। এতিয়া বাই, লাভ ইউ।